নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি কিছুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ মই পুনৰবাৰ আহিছোঁ অন্য এটা ভিডিঅ' লৈ। আশা কৰোঁ ভিডিঅ'টো শেষৰলৈকে চাব আৰু সহায় সহযোগিতা আগবঢ়াই যাব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেম এনেকৈয়ে হয়। যেতিয়া কোনো এজন ব্যক্তিৰ প্ৰেমৰ অনুভৱ হয় ন, তেতিয়া তেওঁৰ মাজত বহুতো পৰিৱৰ্তন আহি যায়। তেওঁৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি অভ্যাসলৈকে বহুত পৰিৱৰ্তন। খুব কথকি মানুহজনো হয়তো নীৰৱ হৈ পৰিব পাৰে, খুব উগ্ৰ মানুহজনো হয়তো নম্ৰ হৈ পৰিব পাৰে। কিছুমান বেয়া অভ্যাসেও লগ এৰিব ধৰে আৰু কিছুমান ভাল অভ্যাসো গঢ়ি উঠে। আৰু এইবোৰ কাৰো নিৰ্দেশত নহয়, আপোনা আপুনি গঢ় লৈ উঠে ভাল লগাজনক কাষত পাবৰ বাবে, নিজৰ কৰিবৰ বাবে। কিন্তু প্ৰেমৰো আছে এক অনন্য দৃষ্টান্ত। কেতিয়াবা মানুহক ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে আৰু কেতিয়াবা কাৰোবাক কৰি তোলে বহুত মজবুত। আৰু কেতিয়াবা প্ৰেমৰ যাদু এনেকুৱাই হৈ উঠে যে আটাইতকৈ বেয়া পোৱা মানুহজনো হৈ পৰে প্ৰিয়ৰ প্ৰিয়তম। শক্তিটো বহুত আছে এইটো অনুভৱত, যদিহে সঠিক ঠাই, সঠিক সময় আৰু সঠিকজনৰ সৈতে প্ৰেম হয়। যদি আপোনাৰো কাৰোবাৰ প্ৰতি এনে অনুভৱ জাগি উঠিছে, তেন্তে বুজিব আপুনি প্ৰেমত পৰিছে। বহুত কিবা কিবি দেখিবলৈ আছে, বহুত কিবা কিবি শিকিবলৈ আছে। গতিকে এই অনুভৱৰ লগত আপুনি লাভ উঠাওক আৰু ভগৱানক ধন্যবাদ জনাওক, কিয়নো একমাত্ৰ ভাগ্যৱানজনেহে বিচাৰি পায় সঁচা প্ৰেম, বিশেষকৈ এইখন বিষাক্ত পৃথিৱীত। নমস্কাৰ, ধন্যবাদ।